সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটি লগতে বেল আইকনটো দবাই থব এনে ধৰণৰ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাঁহিকান্দনৰ ৰগৰা। আজি আমাৰ 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। বহুত ভাল লাগিছে মনটো। এই 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আপোনালোকৰ কাৰণে, আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ কাৰণে। এনেকৈ যাতে আপোনালোকে মৰম কৰি থাকে, আশীৰ্বাদ কৰি থাকে আৰু আমি আগলৈ যাব পাৰোঁ। আজি মানে বহুত সুখী, বহুত ভাল লাগিছে। কি ক'ম, বহুত ভাল লাগিছে। আপোনালোকে যদি আমাৰ সহায় নকৰে আমি ইমান একো কৰিব নোৱাৰোঁ। আৰু আমি কালি এটা ভিডিঅ' আপলোড দিছিলোঁ, মন যায় আপোনাৰ কি হ'ল, আমাৰ মানে ভিডিঅ'টো কৰোঁতে বহুত দীঘল হৈ গ'ল। সেইকাৰণে আমি মানে কি একেলগতে ভিডিঅ'টো আপলোড দিব নোৱাৰিলোঁ। ত' আমি ভাগ কৰি দিলোঁ, মানে আধা কালি আপলোড দি দিলোঁ আৰু আধা আমি পিছত আপলোড দিবলৈ থৈ দিলোঁ। ত' আপোনালোকে কিছুমানে হয়তো ভাবিছে কি ভিডিঅ' দিলে এইটো আমি বুজি পোৱা নাই, কিবাকিবি এণ্ডিং নাই। ত' তেনেকৈ নাভাবিব, আপোনালোকে চাব, পিছৰখিনি চাব, তেতিয়া বুজি পাব। এণ্ডিংটো আছে তাত, আপোনালোকে ভালকৈ বুজি পাব তেতিয়া। তাকে ক'লোঁ আৰু বাকী ছাবস্ক্ৰাইব কৰি থ'ব, থকা ঘণ্টাটো দবাই থ'ব, তেতিয়া আমাৰ নটিফিকেশ্যনবিলাক পাই থাকিব আৰু মন যায় ছেকেণ্ড পাৰ্টটো ধুনীয়াকৈ চাব পাৰিব, বুজি পাব। আৰু এটা কথা বন্ধুসকল, আমাৰ এজন নতুন মেম্বাৰ জড়িত হৈছে। নতুন মেম্বাৰ মানে আমাৰ লগৰে হয়। আগতেও আছিলে, আগতে মানে আঁতৰে আছিলে, আমাৰ লগত কাম কৰা নাছিলে, এতিয়া কাম কৰে। এতিয়া মানে সদায় থাকিব আমাৰ লগত। এতিয়া আহিছে আমাৰ লগত, তেওঁৰ নামটো যে কৈ দিয়ক, নামটো পুলিন বৰা মোৰ নাম। সদায় আমাৰ লগত থাকিব, কাম কৰি ভাল পাইছে আমাৰ লগত, নহয় ভাল পাইছে নাই কৈ দিয়ক। হাঁহি মাৰিলে হৈ যায়, এনেকৈ হৈ থাকিব আমাৰ হাঁহি কান্দোন কাম কৰি ভাল লাগিছে, চাব সকলোৱে। চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোকে, যদি ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টিটো দবাই থ'ব। তাকে আৰু বাকী আমাৰ বেলেগ মেম্বাৰ আছে, তেওঁলোকৰ কামত আমি ইমানকৈ সামৰণি মাৰিছোঁ। জয় অসম। মই কি ক'ম বাৰু, মানে মোৰ অতিকৈ আনন্দিত সেইকাৰণে আমি মেম্বাৰবোৰৰ মাজত অকণমান মানে মতানৈক্য হৈছিলে, কিন্তু ভাল হ'ল। কালি মানে একদম পূৰা জোচত আকৌ কাম লাগি গৈছে। আৰু মন যায়তো মানে কি হৈছে, নতুন ছাবস্ক্ৰাইবাৰ বহুত জড়িত হৈছে। আমাৰ কালিলৈকে আপোনাৰ 492 মান আছিলে, একো নহয় 492 মান আছিলে, এতিয়া আজি গৈ 506 মান হৈছে। আমি ইমান ডাঙৰ ইউটিউবাৰ নহয় বাৰু, কিন্তু মানে ভাল লাগিছে। আজি 1 মাহ মান প্ৰায় ভিডিঅ' দিয়াই নাই। 1 মাহ মান মানে দিছিলোঁ, 15 আগষ্টতে দিছিলোঁ। 15 আগষ্টতে দিয়াৰ পিছত এতিয়া মানে আকৌ দিছোঁ নতুনকৈ ভিডিঅ'। আমাৰ ভিডিঅ'টো ডাইৰেক্টিং কৰি দিছে লোকিছ, যিজন আমিও কাম কৰোঁ তেওঁৰ লগত। চাই চাগে আমি তাতো কাম কৰোঁ লোকিষ্টে আমাক ডাইৰেক্টিং কৰি দিছে। ভাল বনাই, তাৰ ছেকেণ্ড পাৰ্টটো তেওঁ বনাই দিব। তাৰপিছত আমাৰ ঢেৰ ভিডিঅ' আহিব, চিঞৰ পাৰ্টটো, মিছনগৰ পাৰ্টটো, আৰু ঢেৰ আছে ভিডিঅ'। এনেকৈ চাই থাকিব। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰক, যদি বেয়া লাগে আপোনালোকে ডিছলাইক কৰিব ভিডিঅ'টো দেই। যদি বেয়া লাগে ক'ব, কমেণ্টত জনাব, ডিছলাইক কৰিব। আৰু যদি ভাল লাগে প্লিজ লাইক কৰিব। ভিডিঅ'টো লাইক কৰিলে কেতিয়াবা সাহস হয় নেক্সট বাৰ আমি ভাল ভিডিঅ' বনাবলৈ। আৰু যদি আৰু বেয়া লাগে ডিছলাইক কৰি দিব দিয়ক। কি আৰু জয় অসম দেই। বন্ধুসকল, আপোনালোকে চাইছে হাঁহিকান্দনৰ ৰগৰা, আৰু এই চেনেলটো প্ৰথমে কওঁ, আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটামটো যিমান পাৰে জোৰত কোবাই দিব, মাৰি দিব, যি কৰে কৰিব। তো এতিয়া কথাটো হ'ল কি, প্ৰথমে কৈছোঁ এই ভিডিঅ'টোক লৈ মানে অকণমান দুই এজনে কণ্ট্ৰভাৰ্চি কৰিছে। ইয়াত কেলা শব্দটো কেলৈ ব্যৱহাৰ হৈছে, মইতো কওঁ কেলা শব্দটো চবেই কওঁ, ব্যৱহাৰ কৰক। কেলা শব্দটো বেয়া শব্দ নহয়, এইটো আমি বেয়া কৰি আছোঁ, শব্দটো আমি অপপ্ৰয়োগ কৰি আছোঁ। আমি যেতিয়া এই ভিডিঅ'টো বনাই থাকোঁতে কেলা শব্দটো ব্যৱহাৰ কৰিছোঁ, আপোনালোকে চাব ধেমেলীয়া সুৰত ব্যৱহাৰ কৰিছে। তো এই বস্তুটো নিৰ্ভৰ কৰে, মানে বেয়া শব্দটো আপুনি কোনটো ষ্টাইলত কৈছে আৰু কোনটো জেগাত কৈছে, কোনটো সময়ত কৈছে। তো এই কথাখিনি চালি জাৰি চাব। মোৰ বন্ধু এজনে কয়, আৰু ময়ো কওঁ, কেলা কোনো বেয়া শব্দ নহয়, ইটছ নট এ স্লেং ৱৰ্ড। কেলাটো হৈছে অসমীয়াৰ আৱেগ অনুভূতি। মোৰ এজন বন্ধুৱে কয় সেইটো কথা, আৰু মই 100% বিশ্বাস কৰোঁ। আমাৰ সৰু ল'ৰা ছোৱালী কিছুমান থাকে, সিহঁতি মা দেউতা ক'বলৈ শিকে, আৰু মা দেউতা কোৱাৰ পিছতে তেওঁলোকে প্ৰথম ক'বলৈ শিকে কেলা। কেলে আপুনি আজি যাওক নিউয়ৰ্কত, যিটো অসমীয়া মানুহ আছে, কেলা কওক আপুনি, তেওঁ যিমান আঁতৰত থাকিলেও ঘূৰি যাব, এইটো অসমীয়া, কেলা কৈছে অসমীয়াটো। কেলা ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। তো আমি যেতিয়া ভিডিঅ'ত ব্যৱহাৰ কৰিছোঁ, এইটো একো আমি বেয়া মিনিং কৰিব বা বেয়া কিবা বুজোৱা নাই। তো আপোনালোকে যদি মোৰ চেনেলটো চাই লোকিছ, তাতো চাব, চব ভিডিঅ'তে মই কেলা শব্দটো ব্যৱহাৰ কৰিছোঁ, আৰু ভৱিষ্যতৰ দিনতো কৰিম। কোনোবাই যদি কেলা শব্দটো কোৱাৰ কাৰণে বেয়া পাইছে, তো তেওঁলোকে আনছাবস্ক্ৰাইব কৰক, তেওঁলোকে ডিছলাইক কৰক, কি কৰক। মুঠতে চিধা কথা, লোকিছ আৰু হাঁহিকান্দনৰ ৰগৰা যেতিয়ালৈকে ৰাজীৱ দৌৰি থাকিব, তেতিয়ালৈকে কেলা ব্যৱহাৰ হৈ থাকিব। কোনোবাই যদি বেয়া পাইছে ডিছলাইক কৰক, আনছাবস্ক্ৰাইব কৰক, আঁতৰি যাওক, যি কওক, এইটো আমাৰ প্ৰব্লেম নাই। আমি কেলা কমেই, 100% কম। আৰু 2 নম্বৰতে মন যায় ভিডিঅ'টো যেনেকৈ বনাম বুলি ভাবিছিলোঁ তেনেকৈ হয়তো বনাব নোৱাৰিলেও চাগে, মানে মোৰ
কিবা এটা আইডিয়া লৈ মই বনাইছোঁ, তেনেকৈ বনাব নোৱাৰিলোঁ। কিন্তু ভিডিঅ'টো তথাপিও বেয়া হোৱা নাই, মানে ভিডিঅ'টো এভাৰেজ ভিডিঅ' হৈছে, মানে কোনো বেয়া পাব নালাগে, মানে ভিডিঅ'টো ইমান বেয়া হ'ব বেয়াকৈ বনোৱা নাই যেন লাগিছে। মানে এইটো মোৰ নিজৰ যিটো কি ক'ম, নিজৰ স্থিতিটো তেনেকুৱা মই দিম। ভিডিঅ'টো বেয়া নহয়, খুব ধুনীয়া হৈছে। আৰু পাৰ্ট 2 যিটো থাকিব সেইটো আল্টিমেট ফানি হ'ব। মানে প্ৰথম পাৰ্টটো ইমান ফানি নকৰিলোঁ মানে। আৰু এইটো মেইন কথা সেইটোৱে, মই সেইদিনাখনেও কৈছোঁ এইটো কথা যে মন যায় আমাৰ যিমান ইউথ জেনেৰেশ্যনটো আছে, সেই ইউথ জেনেৰেশ্যন আমি গোটেইকেইটা দুখীয়া পৰিয়ালৰ ল'ৰা, মানে আমি মিডল ক্লাছ ফেমিলিও নপঢ়োঁ, মানে একদম ল'ৱাৰ মানে পঢ়োঁ। তো এই দুখীয়া আমাৰ যিখিনি ল'ৰাখিনি আছে, আমাৰ চবৰে মন যায়, মানে এই মন যায়টো আমি কেতিয়াও ফুলফিল কৰিব নোৱাৰোঁ। ইনস্পায়াৰ হৈছিলোঁ জুবিনৰ মন যায়খনৰ পৰাই। তো মই সিহঁতৰ এদিন ডিছকাছ কৰিছিলোঁ যে এনেকৈ মন যায় বুলি আমি ভিডিঅ' এটা বনাম। তো সিহঁতি ক'লে ঠিক আছে বনাম। তো সেই বস্তুটোৱে আপোনালোকৰ আগত আমাৰ সদায় মন যায়, আমি সেই মন যায়টো কেতিয়াও আমি ফুলফিল কৰিব নোৱাৰোঁ। বাদ বাকী অভিনয় ফালি দিছে গোটেইকেইটাই, খুব বঢ়িয়া আছে। আৰু কেইজনমানৰ অভিনয় আপোনালোকে ছেকেণ্ড পাৰ্টত দেখিবলৈ হ'ব। কুলিন বৰা, বাদ বাকী এটা পাপু ধৰিব, গোটেইকেইটাক আপোনালোকে চিনি পাইছে। তো এইটো ভিডিঅ'ত মই এক্টিং কৰা নাই, মানে মই অকণমান কেমেৰা পাছ পালেহে আছোঁ, প্ৰথমেই অকণমান ওলাইছিলোঁ কিবা কিবি। তো চাওক, ভিডিঅ'টো চাই খুব ভাল পাব। আৰু যিমান পাৰে ভিডিঅ'বিলাক আপোনালোকে যদি চাই ভাল পায়, অকল মানে অনলাইনে শ্বেয়াৰ নকৰিব আপোনালোকে, অকল অনলাইন ফেচবুক, হোৱাটছআপ, ইউটিউব এইবিলাকতে শ্বেয়াৰ নকৰিব। আপোনালোকে কাৰোবাক দেখাব, আপোনালোকৰ মানে বেলেগ আপোনালোকৰ যিবিলাক ফ্ৰেণ্ড চাৰ্কল আছে সিহঁতক দেখাব ভিডিঅ'টো, শ্বেয়াৰ কৰি দিব, একদম বিলাই পেলাব চবৰে লগতে। আৰু আপোনালোকে লুকটি চাব পাৰে, লুকটি যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব, বেয়া পালে আনছাবস্ক্ৰাইব কৰিব, ডিছলাইক কৰিব, একদম যি কয় ভুটিয়াই যি কয় কৰি থাকিব। লুকটিটো চাব, হাঁহিকানৰ লগৰা চাব। তো মোক ক'বলগীয়া মানে ধন্যবাদ, জয় অসম। নমস্কাৰ। আমাৰ আজি হাঁহিকান্দৰ ৰগৰ চেনেলটিয়ে 500 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে, তাৰ বাবে আমি আনন্দিত হৈছোঁ। আমাক ৰাইজে যেনেকৈ যেন আগলৈও মৰম দি থাকে, তাৰ বাবে আমি ৰাইজক ৰাইজৰ আগত আমি দাঙি ধৰিব বুলি আমি বিশ্বাস আছে। আমাৰ এটা ভিডিঅ' কালি ৰিলিজ হৈছিলে, মন যায়, যাৰ নাম হৈছে মন যায়। আমি ভিডিঅ'টো আমি প্ৰথম খণ্ড এৰিছোঁ, আমি দ্বিতীয় খণ্ড আৰু কেইদিনমান পিছত এৰিম। আমাৰ মন যায় ভিডিঅ'টিত হয় আমাৰ অকণমান বেয়া মাতটো অলপ বেছি হ'ল। আজি মই যিমান লগ পাইছোঁ, যিমানে চাইছে মোক সকলোৱে কৈছে বেয়া মাতটো অলপ বেছি হ'ল বুলি কৈছে। দ্বিতীয় খণ্ডত আমি হয়তো নাথাকিব পাৰে বেয়া মাতটো। বাকী ক'বলগীয়া একো নাই। আমাৰ আজি 500 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে, তাৰ বাবে আমি সঁচাকৈ আনন্দিত হৈছোঁ। আমি ৰাইজক আমি ধন্যবাদ দিছোঁ আমাক এনেকৈ মৰম দিয়াৰ কাৰণে। আগলৈও যেন আমাক এনেকৈ মৰম দি থাকে, তাৰ বাবে আমি চিৰকৃতজ্ঞ।